ঈশ্বৰ বাক্য আমাৰ লগত কথা পাতি আছে নে নাই? Noa katha am tulu egal marap manasiba. এই ঈশ্বৰৰ বাক্য আমাৰ লগত কথা পাতি আছে নে নাই? Ishwara katha anjome katha ona tumin menta. আমি ঈশ্বৰৰ কথা মানি আছো সেইটো মই কোৱা নাই। Anjome. শুনা পাই আছে নে নাই সেইটো মই কোৱা নাই। Am tulu katha egal marap manasiba. আপোনাৰ লগত ঈশ্বৰৰ বাক্য কথা পাতি আছে নে নাই সেইটো কৈ আছে। Ishwara katha doi ব্যক্তি kana mitan hor kana mitan ব্যক্তি kana. ঈশ্বৰৰ বাক্য এক ধৰণৰ ব্যক্তি হয়। আর যদি মিtan ব্যক্তি katha mitan hor katha uni doi egal marap am tulu. যদি এজন ব্যক্তি হয় এজন মানুহ যদি হয় সেই মানুহটো আপোনাৰ লগত কথা পাতিব। Haleluya. হালেলুয়া। আর uni doi Yesu Masih kana. সেই মানুহটো যীশু খ্ৰীষ্ট Uni হয়। to katha kana. যীশু খ্ৰীষ্ট বাক্য হয়। Haleluya. হালেলুয়া। Tuloria adi din kon ise ki hor na kuchi da gung ka abo muchi da gung ka. বহুত দিনৰ পৰা খ্ৰীষ্টান মানুহবোৰ শিকি আহি আছে বা আমি শিকিছো তেনেকুৱা। Che muchi da kanam. আমি কি শিকিছো? Koi jong. আমি প্ৰাৰ্থনা কৰিব Koi শিকিছো। jong me. আমি প্ৰাৰ্থনা কৰিব Koi লাগে। jong me dari nyama. আপুনি প্ৰাৰ্থনা কৰক আপুনি শক্তি পাব। Koi jong me sanama nyama. আপুনি প্ৰাৰ্থনা কৰক আপুনি সকলো বস্তু পাব। Koi jong me jiwan ta na. আপুনি প্ৰাৰ্থনা কৰক আপুনি জীবিত Koi থাকিব। jong me sanama nyama. আপুনি প্ৰাৰ্থনা কৰক সব বস্তু আপুনি পাই যাব। Dikata kan ke koi jong. ঠিক কথা হয় যে প্ৰাৰ্থনা কৰিব। Koi jong Yesu Masih chit ka. প্ৰাৰ্থনা কৰা যীশু খ্ৰীষ্টই আমাক শিকাইছে। Haleluya. Haleluya. Koi jong Yesu Masih chit ka na. প্ৰাৰ্থনা কৰা যীশু খ্ৰীষ্ট আমাক শিকাইছে। Apna pe hor ku koi da. এইটো কাৰণে মানুহবোৰ প্ৰাৰ্থনা কৰে। Hor ku koi da. মানুহবোৰ ভালকে প্ৰাৰ্থনা কৰে। Men kan chena ho punya. কিন্তু তেওঁলোকে একো নাপায়। Karon chet kana. কাৰণটো কি হয়? Dari motte punna jong. আমি ভালকে শুনিম। Haleluya. হালেলুয়া। Koi jong bapotre se chela ani chit ka pa Yesu Masih Bible all kana koi jong bapotre bathe bete morete doste gal odrote kan koi jong bapotre all mena. আমি দেখা পাওঁ যে বহুত বিষয়ত তেওঁ নিজৰ চেলাবোৰক প্ৰাৰ্থনাৰ বিষয়ে কৈছিল। এটা বহুত জাগাত আমি দেখা পাওঁ। Bathe doste 15 district koi jong bapotre na. প্ৰাৰ্থনাৰ বিষয়ে পাঁচটা জাগাত বা 10টা জাগাত আমি দেখা পাওঁ তেনেকুৱা। Dine de jong na wani sabka. কিমান বা আছে কিমান জাগাত আছে লিখা মই গম নাপাওঁ। Haleluya. 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 Men kan ona koi berti mena aduloya Ishwar Baba doi gal marau ka ar ona do pura Bible mo para Bible ko nyele kan noa do gal marau kan taya. কিন্তু আমি এইটো চাব পাৰো যে ঈশ্বৰে যোনটো ঈশ্বৰৰ বাক্য আমাক দিছে সেইটো হ'ল যে ঈশ্বৰে আমাৰ লগত কথা পাতিছে গোটেই বাইবেল পঢ়ক। Haleluya. হালেলুয়া। Koi jong tu hisab daria. আমি প্ৰাৰ্থনাটো হিচাপ কৰিব পাৰিম। Men ka uni akatha do mo hisab daria. কিন্তু তেওঁৰ কথাটো আমি হিচাপ কৰিব Uni নোৱাৰিম। akatha do Bible re mene kara all chamal ka dharti re bam sam pauna dik katha kan. বাইবেলত তেনেকুৱা লিখা আছে যদি তেওঁৰ কথাটো গোটেই পৃথিৱীৰ কিতাপ মিলি লিখা যায় তথাপি পৃথিৱী ভৰ্তি হৈ যাব। Tar mane road re matlab to noa kana koi jong khon berti importance berti visheshta do uni akatha re mena. এইটো বুজায় যে প্ৰাৰ্থনাতকে বেছি গুৰুত্বপূৰ্ণ আমি ঈশ্বৰৰ বাক্যত দিব লাগে। আর উনি কথা তিনরে গাল মারাবা তবে আমার মন তো বদলত না যেতিয়া ঈশ্বৰৰ বাক্য আমাৰ লগত কথা কয় তেতিয়া আমাৰ মনটো আর বদলি তিন যায়। আমার মন বদলত না ওন কি সেবার করস কে হইবা যেতিয়া আপোনাৰ মনটো বদলি যায় তেতিয়া ঈশ্বৰৰ বাক্য চাই বুজি হয়। তুই ঈশ্বর কথা বাই গাল মারাও কা উনি মন তো হাজারে গির্জে রহ বাম বদলত হয় যদি কোনো মানুহৰ লগত ঈশ্বৰৰ বাক্যৰ কথা নকয় তেতিয়াহ'লে হাজাৰ তেওঁৰ চৰ্চত নাহে তেওঁৰ মনটো বদলি নাযায়। সেই হলে হই দাঁড়িয়া হয়তো তেওঁ এজন খ্ৰীষ্টান হ'ব পাৰে। আরে সে হই দাঁড়িয়া হয়তো তেওঁ নন খ্ৰীষ্টান হ'ব পাৰে। जहां का ने कि मतलब हमारी कटी पढ़ाई है हई दाঁড়িয়া বহুত জনা ব্যক্তি হ'ব পাৰে। Menkan mon bang bodolen kan separ reska bang huyu'a. কিন্তু তেওঁৰ মন যেতিয়া বদলি নাযায় তেতিয়া ঈশ্বৰৰ ৰাজত খুচি নহয়। Ar na yote duloria ishor de khoj kana abu dulu egal mara. এইটো কাৰণে ঈশ্বৰে বিচাৰে যাতে তেওঁ আমাৰ লগত কথা পাতে। Ar ona gal mara dunia katha sente. আৰু সেই কথাটো হ'ল নিজৰ ঈশ্বৰৰ বাক্যৰ লগত। Ona katha am dulu ye jamona gal mara.
এই বাক্যটো যাতে আপনার লগত কথা Aku পাতে tin re gal marawa. যদি আপনার লগত ঈশ্বর বাক্য কথা Tobe কয়, ama jion kami huyu. তেতিয়া আপনার জীবনত কামটো হ'ব Tobe ama ame bodowa. তেতিয়া আপনার আপনি বদলি যাব Haleluya. হালেলুয়া Bujio toke. কি আমি বুজি পাই আছো Aro thora bujio nyam te lai kona. আৰু মই ভালকে ক'ব বিচাৰো Thora bujio chukuni ko ya roda. মই বুজাব চেষ্টা কৰিম হয়তো বহু বছর সবই তো বুঝতা হয়তো আমি ভালকে বুঝিও পারা নাই দুলারিয়া ঈশ্বর বাবা যে এক খোঁজ কেন আমার কথা শুনতে ঈশ্বরে কি বিচারি আছে এই বাক্যৰ দ্বাৰা যদি আম কয়জন যদি কাতারে মেতা যদি জাহাই 10 মিনিট যদি কয়জন একান খায় যদি কোনোবা ব্যক্তি 10 মিনিট প্ৰাৰ্থনা কৰি আছে তো ঈশ্বর কথা গান্ডন আর পঢ়াও 1 ঘন্টা জরুরি তো ঈশ্বৰৰ বাক্যটো মনন কৰা আৰু পঢ়া তেওঁ 1 ঘণ্টা লাগিব জাহাই যদি 1 ঘন্টায় কয়জন একান খায় যদি কোনোবা ব্যক্তি 1 ঘণ্টা প্ৰাৰ্থনা কৰি আছে তো ঈশ্বর কথা পঢ়াও আর গান্ডন তো 2 ঘন্টা খন বৰ্তি সময় হতাও জরুরি তো ঈশ্বৰৰ বাক্যত তেওঁ মনন কৰা আৰু পঢ়াৰ কাৰণে তেওঁক মোটামুটি 2 ঘণ্টা লাগিব তেই কলিসিয়ারে চেক হই কেন আজি চাৰ্চত কি হৈ আছে একে কয়জন কেৱল প্ৰাৰ্থনা চলি ঈশ্বর আছে কথা গান্ডন আর পঢ়াও বলু কিয়া ঈশ্বৰৰ বাক্য পঢ়া আৰু এইটো অধ্যয়ন কৰাটো নাই আইমা উত্তর কলিসিয়ারে আইমা উত্তর গির্জে ওড়ারে বাইবেল কি বাংলা কেম সিরিক পুথি তাহে না বহুত চাৰ্চত আমি দেখা পাওঁ বাইবেল নাই কেৱল গানৰ এটা কিতাপ আছে আর বাইবেল মা ওড়ারে হবাম জামা আৰু বাইবেলটো ঘৰতো পোৱা নাযায় গির্জের মা বাপ জাম কে আমি চাৰ্চত নাপাওঁৱে ওড়ারে হবাম ঘৰতো পোৱা নাযায় আর গাল মারাও ঈশ্বর কথা কই বাবু গাল মারাও মেনকা দুনিয়া রিয়া যত হলো গাল মারাও ঈশ্বৰৰ বাক্যৰ বিষয়ে কোনো কথা নকয় আলোচনা নকৰে কিন্তু পৃথিৱীৰ বিষয়ে সবেই বেছিকে আলোচনা কৰি থাকে হালেলুয়া আর ওনা ইয়েতে থোড়া জীবন রে ঈশ্বর গোহাদ বকুলাই বড়ায়া সমস্যা আর মুশকিলা কি লই বড়ায়া চাচা আমরা কি চালা সেইটো কাৰণে ঈশ্বৰে কাম কৰা টেষ্টিমনি বোৰ তেওঁলোকে ক'ব নোৱাৰে বা নকয় কাৰণ তেওঁলোকে পৃথিৱীত যি চলি আছে তেওঁলোকৰ খুব কষ্ট হৈছিলে তেওঁলোকে টেষ্টিমনি বোৰ দি থাকে তেই চিদা লইয়া আজি আমি শিকিম প্ৰিয়সকল কয় যখন বর্তি महत्वपूर्ण ঈশ্বর কথা কানা প্ৰাৰ্থনাতকে বেছি গুৰুত্বপূৰ্ণ কিহত দিব লাগে আমি ঈশ্বৰৰ বাক্যত দিব লাগে তিন রে ঈশ্বর কথা বিনতে আমি কয় জন আপনি যেতিয়া আমি ঈশ্বৰৰ বাক্য নধৰাকে আমি যেতিয়া প্ৰাৰ্থনা কৰা আৰম্ভ কৰোঁ আপ কাটাম কয় জন ওনা অযথা কয় জন হইয়া মানে এউড়ি কি কয় জন হইয়া আমা মোর রে অভিলাষা জিল রে অভিলাষা মানে জিল রে সানা মোর রে সানা মে রে সানা কি রোড়া কাটা ঈশ্বর আতম লেগ মান বাকা আৰু যিবিলাক আমি ঈশ্বৰৰ বাক্য এৰি যিবিলাক আমি প্ৰাৰ্থনা কৰোঁ সেইটো আমি নিজৰ মনৰ ইচ্ছা বা মনৰ অভিলাষা সেইটো লৈ আমি প্ৰাৰ্থনা কৰোঁ যোনটো ঈশ্বৰৰ কাৰণে গ্ৰহণযোগ্য নহয় আর না যদি রোড় মোর তো বকু জামা সেইটো কাৰণে আমি যোনটো প্ৰাৰ্থনা আছে সেইটোৰ জবাবটো নাপাওঁ মি মানে কয় জন বছরে কয় জন রোড় মোর কি বাই জামা একমাহ প্ৰাৰ্থনা কৰিলে দুমাহ প্ৰাৰ্থনা কৰিলে কিন্তু তেওঁ সেই প্ৰাৰ্থনাৰ জবাবটো নাপাব হালেলুয়া হালেলুয়া কয় জন তো ঈশ্বর কথা আধারে তো ঈশ্বর কথা যদি আমরা মেনা খান তবে কয় জন সঠিক এম কয় জন যোনটো প্ৰাৰ্থনা আছে সেইটো ঈশ্বৰৰ বাক্যৰ আধাৰত কৰিব লাগে তেতিয়াহ'লেহে আমি জবাবটো পাম সো রোডে মতন তো চেক জানা দুলিয়া তো কথাটোৰ মানেটো এইটো হ'ল প্ৰিয়সকল ঈশ্বর বাবা তো কাল মারাম সমাই দিকে ঈশ্বৰে আমাৰ লগত কথা পাতিব বিচাৰে মেনকান আপ নোডে তো হুইউ কানা নোয়া ইতো বই আঞ্জমা ইঞ্জিন রোড়া কিন্তু ইয়াত কি হৈ আছে মই কথাটো নুশুনিম কিন্তু ময়ে কম কথাটো এনারে ডাক্তার বলে কে দাও না তেতিয়া আমাৰ ডাক্তৰবোৰে কৈছিলে কয়টা চমচে যে রোড কানা রোড আউরি উচ্চলো তরকে জবাব কেন নাই কোনোবা এজনে আপোনাক কিবা এটা কথা কৈ আছে কিন্তু তেওঁৰ কথা শেষ নোহোৱা আগতে আপুনি কিবা এটা জবাবটো দি দিলে আর উনি তো চেল কাজ করে গো সেই মানুহজন কেনেকুৱা হ'ব চেল কাজ করে আমি তো উনি তো
ᱫᱚᱭ ᱞᱟᱡᱟᱣᱼᱟ, ᱞᱟᱡᱟᱣ ᱪᱩᱲᱟ ᱟᱨ ᱵᱮᱵᱩᱡ ᱠᱟᱱᱟ ᱛᱮᱦᱮᱧ ᱠᱟᱞᱤᱥᱤᱭᱟ ᱞᱟᱡᱟᱣ ᱟᱨ ᱵᱮᱵᱩᱡ ᱫᱚ ᱱᱚᱣᱟ ᱠᱷᱟᱹᱛᱤᱨ ᱛᱮ ᱦᱩᱭᱩᱜ ᱠᱟᱱᱟ আজি কালিসিয়াত কি হয়ে আছে লজ্জিত আর বেবুজ নিচিনা আমি ব্যবহার করি আছো আবু বাবুন আজমে কালিশ্বর কথা আমি ঈশ্বৰৰ বাক্যটো আমি নুশুনো মেনখান কয়দা কিন্তু আমি কি করব আমি প্রার্থনা করি মেনখান রোড মোড়দা আমি কি করি আছো আমি উপতি এ প্রভু চিকা ইন লেক দই বাপ কানা কি প্রভু মই লেক মান মানু নহয় আম দা ইন কে দবাম বই কান্দে আম দা ইন কে দবাম বই কান্দে আপুনি মোৰ কাৰণে নিজৰ প্ৰাণটো ত্যাগ দিয়া নাই জানো চিকাতে ইন দা বই কাম আছে কিয় আমি মই এইটো কিয় নাপাম kamarani ধরো মোড় কাম দিয়া একদম এই যে ধরো ভাই এই যে ধরো মোড় কাম গিয়ে ময়ো এজন ধৰ্মীয় ব্যক্তি হয় ময়ো এজন ধৰ্মীয় ব্যক্তি এই হয় মোনা দলন কাম কিছো ময়ো সেইটো দলৰ মানুহ হয় এনকা চেক হবা মিলতা কিন্তু আপোনাৰ একো হ'ব নোৱাৰে ঈশ্বৰৰ কথা আপ তুলি যদি পাই কাম করা যদি ঈশ্বৰৰ বাক্য যদি আপোনাৰ লগত কথা পাতা নাই হালেলুয়া হালেলুয়া বুঝো বন্ধুরে আমি বুজিব চেষ্টা কৰো প্ৰিয়সকল মা ঈশ্বর কথা বল গাল মারা উচিত আমি ঈশ্বৰৰ বাক্যটো আমাৰ লগত কথা পাতিব দিম না তো কি হে কানা সেইটো কাৰণে ঈশ্বৰ আহিছে যিশু মসিহ হৰমৰে নাহে কানা আনু পুতুৰে গাল মারা কথা হে কানা যীশু খ্ৰীষ্টৰ নিজৰ দেহ ৰূপত আছিল আৰু তেওঁলোকৰ লগত কথা বহা কৰিছিল তে ইন্দু যিশু মসিহ কথা ৰূপে বনায়া আর আপু তুলে গাল মারা সময় দিকেনা আজি যীশু খ্ৰীষ্ট এই বাক্য ৰূপত আছে আৰু আমাৰ লগত কথা পাতিব বিচাৰি আছে মা সময় বনে মা আমি সময়টো দিম কয়জন ভর্তি আঞ্জম তাই নাই আমি প্ৰাৰ্থনা কম কৰিম কিন্তু তেওঁৰ কথাটো বেছিকে শুনিব চেষ্টা কৰিম তাতে কাম কয়াড়া খাট 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 তাৰপিছত আপুনি কেনেকা প্ৰাৰ্থনা কৰিব একদম খাট 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 হালেলুয়া হালেলুয়া তারপরে একটা ধারক তারওয়ারি লেখা ধারক কইতে লেখা একটা জিরু সমান কা চিক 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 তাৰ মানে কেনেকা প্ৰাৰ্থনা কৰিব আপুনি এই ধাৰ কৰা যোনটো মাংসটো কাটা যায় সেইটোৰ কাৰণে সেইটো নিচিনা আপুনি প্ৰাৰ্থনা কৰিব খাট 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 হালেলুয়া আর পাখাই দাওনা ভুতড়ু দাওলা কামর তকাবি তকাওনা জিন হম পুটে হয়ে কাম কে গান সানামান তালগা তুই যাবা বাপ মুইলা জমরে সুবিধা মত আৰু নহলে তেনেকা জাম লাগা যোনটো মাংস কাটা অস্ত্ৰ আছে সেইটোৰ নিচিনা যোনটো জাম লাগি থাকে সেইটো ভালকে কাটিব নোৱাৰে তেনেকুৱা কাটা যাব নহলে গো নমিত হড় কো ঠক মাছানি হড় আছে খুব রিস্ক কান হড় চেষ্টা করোড়া ওখানে দাওলা বলতে হয় কেন ওখানে সুর বলতে চেষ্টা করোড়া বড়া যোনটো ধান নাই তেনেকুৱা গাঁৱৰ বিষয়ে মানুহবোৰ কি কয় নোয়া কইতে তো হাসুত তকি হই পসিটিভ इन्हें भुतड़ू बोले कि क्यों ही पहुंच गया मुझे घड़िया पे दृश्य उनका कि ईश्वर कथा पाम गाल मरा कुचुआ खाए दो अपने हनाटा अपने बाल सेटे जो लेका अमा कोई जो हो काम या कभी या बनुआ যেতিয়া আমি ঈশ্বৰৰ বাক্যটো নিজৰ লগত কথা পাতিব নিদিওঁ তেতিয়া আমি সেই জাম লাগা দাৱৰ নিচিনা হৈ যায় একো কামৰ নহয় जहां पे बुझो किदा কোনোবা বুজি পাইছে कथा पे बुझो किदा কেনেকুৱা বুজি পাইছে वर्ड पे आमेन হালেলুয়া হালেলুয়া सो दुलरिया ईश्वर कथा से ईश्वर बाइक वॉच करना बढ़ती बात समय एन ঈশ্বৰৰ বিচাৰি আছে যাতে আমি বেছি ভাগ সময় আমি ঈশ্বৰৰ বাক্যত দিওঁ पढ़ा उन बढ़ाए को लगित ईश्वर में मसाल का बढ़ती ईश्वर कथा पढ़ा में জনে আমি পঢ়িব পাৰো তেওঁলোকৰ কাৰণে আমাৰ কাৰণে ঈশ্বৰে বহুত ভাল বিষয় দিছে যাতে আমি ঈশ্বৰৰ বাক্যটো বেছি পঢ়িব পাৰো আর চাহাই যদি ईश्वर बाइक पढ़ाओ दाड़िया और तो उन्हीं तो कई अंजों का उना कथा गांडोन मा बढ़ती समय गांडोन मा আৰু জনে পঢ়িব নোৱাৰে তেওঁলোকে যাতে যোনটো ঈশ্বৰৰ কথাটো জানে সেইটোৰ বিষয়ে তেওঁলোকে যাতে মনন কৰে हालेलुया হালেলুয়া हालेलुया पढ़ाई पे दुलरिया জানে আপোনালোকে ते को
ᱠᱷᱚᱱ 10 বছর লাহা ᱨᱮᱭᱟᱜ ᱤᱥᱚᱨᱟ ᱠᱟᱛᱷᱟ ᱠᱟ ᱤᱧ ᱟᱸᱡᱚᱢ কা ᱚᱱᱟ ᱱᱤᱛᱦᱚᱸ ᱫᱤᱥᱟᱹᱧ 10 বছর আগতে যে ঈশ্বৰৰ বাক্য মই শুনা পাইছিলো সেই একেই বাক্য মই আজিও শুনা পাওঁ 10 বছর 15 বছর লাহা রে 12-13 বছর লাহা রে কাটা পিকবার কথা কাটা কথা কাই প্রচার কা নিতহন দিছে 10-12 বছর আগতে যে ঈশ্বৰৰ বাক্য মই প্রচার কৰিছিলো সেই বাক্য মোৰ এতিয়াও মনত আছে হালেলুয়া হালেলুয়া ওনা রে মত তো চেক করা ইয়াৰ অৰ্থটো কি হয় ওনা রে গাডন কা ইয়াৰ অৰ্থটো হ'ল মই তাতে মনোযোগ দিছো বা তাতে মনত কৰিছো ওনা আঞ্চম কেদা আঞ্চম চাই আহম আই গাডন কা সেইটো বাক্য মই শুনিছিলো আৰু সেইটোৰ বিষয়ে মই বহুত চিন্তা ভাৱনা কৰিলো নাই বুঝছো কেদা এই কথাটো মই বুজি পালো আমরা দিন তবিক তো মেনা সেইটো কাৰণে সেই বাক্যটো মোৰ ওচৰত এতিয়াও আছে তেহি তো কাম আঞ্চম কেদা আজি যোনটো আমি শুনিলো কই হ লোকে গাডন কোনো তাতে এইটোৰ বিষয়ে মনত নকৰে গোটা হপ্তাহ লোকে গাডন গোটেই সপ্তাহটো মনত কৰিব নালাগে তেহি কাপা বাপে গাডন লেখা তে সারে হিল এই বলিভিয়া মিটেন কথা বাপে দিছে চেক দেই আজি আৰু কালি যদি আপনি আপোনালোকে এই কথাটোৰ বিষয়ে নাভাবে বা মনত নকৰে পৰহি যদি মই আপোনালোকক সুধো আপোনালোকে একো ক'ব নোৱাৰিব কি শিকিলো हालेलुया হালেলুয়া যদি চাহে पे गांडोना दिना मिले गांडोन में तीन दबी नवना कथा भी हजू अभी गुना कथा की गांडोन में ना कथा की ध्यान में ग्रुप को में की गुना रे ग्रुप को में और ना की गांडोन में जो तो लाइन सोनो चिवे दिस उचुमे आम ठेन कोन दो बांगडुपा আর ওনা কথা দো আমা জীবনে বদল তমা আমি বদলবা হালেলুয়া Yes. আৰু সেই কথাটোই আপুনি যেতিয়া যাব তেতিয়া আপুনি যদি নবহিব আপুনি এই কথাটোৰ বিষয়ে ভাবিব এইটো কথা ভাবি থাকিব বা মনত কৰি থাকিব যেতিয়ালৈকে আপুনি নতুন এটা বস্তু নাপায় তেতিয়ালৈকে তো সেই কথাটো আপোনাৰ মনত বহি যাব আৰু আপুনি এই কথাটো ঈশ্বৰৰ বাক্যটো কেতিয়াও নাপাহৰিব কথা বাই গালৰ কাম বদল যদি ঈশ্বৰ বাক্য কথা নকয় তেতিয়াহ'লে সলনি বা চেঞ্জ अच्छा मसले पे इसे और एड़े को रोड़ा अंजम का तू क्या पे जलता तू क्या पे আপোনালোকে কি শুনা পাইছে খ্ৰীষ্টান বৰ মিছা কথা কোৱা अंजम से जल बापे जल का apa से जल के আপোনালোকে দেখা পাইছে নাই itu पे जल का begitu पे যদি দেখা পাইছে আপোনালোকে अंजम का भाई पे begitu पे যদি আপোনালোকে শুনা পাইছে হাতটো इसे और एड़े को रोड़ा খ্ৰীষ্টান মানুহবোৰ মিছা কথা কোৱাবোৰ मसे तुम जो पे অলপ উঠাব হাতটো थोड़ा और काम के बापे जल का बाल का पे जल का কিজান কম মানুহবোৰে দেখা পোৱা নাই কিন্তু বেছিভাগ মানুহে দেখা পাইছে মিছা কথা কোৱা pastor और एड़े को रोड़ा उनको पे जल दिया बड़ा का पांच में बड़ा का apa semua পাষ্টৰবোৰে মিছা কথা কোৱা বা শুনা পাইছে নে নাই ওনার এক কারণ তো চেক করা দরকার সেইটোৰ কাৰণটো কি হয় প্ৰিয়সকল গির্জা করা তেওঁলোকে চাৰ্চত আহি আছে 20 বছর গীৰ্জা কৰিলে 20 বছৰ 50 বছর 50 বছৰ अंजम का তেওঁলোকে শুনিলে बनाया তেওঁ জানে इंफॉर्मेशन में ना आया তেওঁলোকে এই ইনফৰমেশ্যনটো আছে তেওঁলোকৰ काले और में ना आना है बनाया য'ত লিখা আছে সেইটো তেওঁ জানে अगर कमी बात हुई करा मित्र रे কিন্তু ভিতৰত কামটো হোৱা নাই ओना कारण ओना तो चेक करना সেইটো কি হয় ओना रे मतलब कार्य वाला मैंने का कथा दो आपो तो गाल मारप सुनाई दी केना ইয়াৰ কথাটো এইটো হয় যে কথাটো আমাৰ লগত ঈশ্বৰ বাক্যটো আমাৰ লগত কথা পাতিব বিচাৰে आप इंफॉर्मेशन आपते में ना आमा बढ़ाए में ना ओना तो बड़ा कथा बन करना আপোনাৰ ওচৰত ইনফৰমেশ্যন আছে বা আপুনি জানে সেইটো ডাঙৰ কথা নহয় ओना कथा आप तो ये गाल मारप ना सेवा কিন্তু সেইটো বিষয়ে আপোনাৰ লগত কথা পাতি আছে নে নাই যদি আম তো এই গাল মারা কান খাম তবে আম তো বদল আর সেবার দরস্ক হইবা যদি আপোনাৰ লগত কথা পাতি আছে তেতিয়াহ'লে আপুনি হলনি হ'ব আপুনি বদলি যাব আৰু ঈশ্বৰৰ ৰাজত তেনেকুৱা খুচি বনোৱা যাব আপোনাৰ কাৰণে
Kali am information moto to hade ho kan not right all chad chada hade ho all hade otak to pese ada lege hade all kan hade otak to pese hade all kan hade otak to pese hade all कोई फर्क नहीं पड़ता जाना बेकार तो बात होयुबा অকল হেতু জানা জরুরি নহয় যে আপনি জানেন যে ইয়াত লিখা আছে তাত লিখা আছে এইটো চাব পাৰি সেইটো চাব পাৰি তেনেকুৱা লিখা আছে এনেকুৱা লিখা আছে অকল হেতু জানাটো জরুরি নহয় জরুরিটো এইটো হয় যে এইটো কথাটো আপোনাৰ লগত কথা পাতি আছে নে নাই मिक्टेन चबिकाठी ओना दिसे কথা এটা চাবিকাঠি আছে সেইটো আপনি মনত ৰাখিব ओना कथा आम तुले गालमाराव लगी समय उडुक में এইটো বাক্য আপোনাৰ লগত কথা পাতিবৰ কাৰণে আপুনি সময় ওলাব লাগিব আপে কি আপু কি আপাত আপিন পুর খটি জমা আমি নিজে নিজৰ এটা স্থিৰ এটা ডিসিশন এটা ল'ব লাগিব আম তিনা উসরা হারাবু এম খোঁজ করা আমি কিমান সোনকালে আগবাঢ়ি যাব বিচাৰো তিনা উসরা আম সবি তো এম খোঁজ করা কিমান সোনকালে আমি পৰিপক্ক হ'ব বিচাৰো তিনা আম তো বর্তি সরবারে রসকম হুই চুই লगी কিমান আমি ঈশ্বৰৰ ৰাজ্যত বেছি খুশি যাতে হয় যাতে তেনেকুৱা কাম কৰিব বিচাৰো তবে ওনা হিসাব থেকে আম তো সময় বেকার মে আমরা কথা আম তুলে গালমারাव তো সেই অনুযায়ী আমি নিজৰ সময়টো ওলাব লাগিব যাতে আমাৰ লগত ঈশ্বৰৰ বাক্যৰ কথা পাতে যদি 10 মিনিট এম সময় মডুক খান যদি আমি 10 মিনিট সময়টো ওলাম तो आपने थोड़ा 10 ताहन पे 10 की ताहना रहने दो भी लाखों करोड़ से हिसाब 10 स्टेप जा रहा है यहाँ लाखों करोड़ कोई युवा तो तीन समझ তো আপনি ইয়াতে 10 টো লগাই থাকিব 10 কৰি আৰু বহুত সময় লাগিব যাতে আপোনাৰ হিসাবটো বেছি হ'ব কাৰণে যদি মি ঘন্টা কতে মারাও খায় তবে 1 ঘন্টা 2 ঘন্টা लाखों करोड़ों तीर लगी घंटा घंटा যদি মারাও লেখা তো পড়ি उससे लगे तीर যদি আপনি ঘন্টায় ঘন্টায় ইয়াতে সময় দি আছে তাহলে আপনি বেশি সোনকালে তাতে আপনি যাব পাৰিব আম যদি 12 ঘন্টা কি যদি সময় এম খান আর যদি আপনি 2 ঘন্টা সময় যদিও পারিছেন তাহলে उन्हें उससे लगे आप सभी दिया उन्हें उससे लगे शर्मा रहो उन्हें की रस्क उच्चुपाल आर शर्मारिया प्रस्तुति हो आम साउंडे ना दाना ইমান সোনকালে আপনি যিমান আপনি সময় দিব ইয়াতে ইমান সোনকালে আপনি পৰিপক্ক হৈ যাব আৰু ইমানে আপনি খুশিটো ঈশ্বৰৰ ৰাজ্যত দিব পাৰিব हालेलुया হালেলুয়া যত আরাম কমি হওয়া সবচে ভাল কাম বা আৰাম কাম মই দিলো আপোনালোকক কুড়িয়ে কমি হওয়া আলচিয়া হ'ব কাৰণে এটা কাম তেনেকুৱা দিলো কুড়িয়ে কমি আলচিয়া হ'ব কাৰণে কাম এটা আপে গিদ্রে কো জোয়ান কো কমি পড়ি সস এ বকো হানা আপে ধম পিন কমিয়া আমাৰ ডেকা ল'ৰা ছোৱালীবোৰ কাম কৰিব এলাহ পায় তেওঁলোকে কাম নকৰো বুলি তেনেকুৱা কৈ থাকে মা কো গিদ্রে তো মাটা কমি মা কো মা চারা মারাম কমি কুড়িয়ে কমি এই ল'ৰা ছোৱালীবোৰক এলাহ কামটো দিওঁ অলপ অলপ কাম কৰিব লাগিব हालेलुया হালেলুয়া कमी है मत कमी কি আমি এইটো কাম কৰিম हालेलुया হালেলুয়া हालेलुया হালেলুয়া নোয়াটা কুড়িয়ে কমি কাম কিসে না এই এলাহ কামটো যদি আমি কৰো আমি কিসে না ধনী ধনী হৈ যাম हालेलुया হালেলুয়া না কুড়িয়ে কমি যদি কমি খান কিসে না এই এলাহৰ কামটো যদি আমি কৰো আমি ধনী হৈ যাম নোয়া কুড়িয়ে কমি খান জুড়ি পরিরে সুখ है ना এই এলাহৰ কাম যদি কৰো আমি পৰিবাৰত আমি উপভোগটো বেছি লৈ আহিম নোয়া কুড়িয়ে কমি খায় আম রোগ বিঘিন কারণ খোঁজ রুখি দিতা है ना এই এলাহৰ কামটো যদি আমি কৰো তেতিয়াহ'লে সকলো ধৰণৰ দুখ কষ্ট বা বেমাৰৰ পৰা আমি আঁতৰি থাকিম हालेलुया হালেলুয়া নোয়া কুড়িয়ে কমি কি আরে হারাম কমি এই এলাহৰ কামে বহুত কষ্টকৰ কাম হয় हालेलुया হালেলুয়া গ্যারান্টি কে কিতাব এই গ্যারেন্টি মই ক'ব পাৰো মা মি ঘন্টা তো 12 ঘন্টা তক মা সময় এমা 1 ঘন্টা নহয় 2 ঘন্টা কৰি যাতে আমি সময়টো দিওঁ আর মি শান্ত নিয়াল আৰু এক বা আমি চাব পাৰিম
আর সরি আম 12 ঘন্টা করে সময় আমি আপুনি সঁচাই 2 ঘণ্টা কৰি সময়টো দিয়ক ঈশ্বৰৰ কথা গাঁতৰ লাগি সে পঢ়াও লাগে ঈশ্বৰৰ বাক্যটো আপুনি মনন কৰিবৰ কাৰণে বা পঢ়িবৰ কাৰণে आम हरमो हटी में आहा और घरों या शुरू रस्क आर सनामा अदल बदल हुयु कना से पान हुयु कना मामी चांदो रे ओना प्रमाणे আপুনি এই কামত চাব পাৰে আপোনাৰ চেহেৰাটো বদলি যায় নে নাই আপোনাৰ পৰিবাৰ সকলৰ যোনটো পৰিবেশ আছে সেইটো বদলি যায় নে নাই আপুনি চাব পাৰিব हालेलुया 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 बुझो किताबो কি আমি বুজি পালো हालेलुया बुझो किताबो हालेलुया बुझो बुझो आमेन कथा बांग मुझे समय हुई करा কথাটো শেষ নহয় কিন্তু সময়টো শেষ হ'ল चेक करना है नोरे रहस्य कना কি হয় এইটো ৰহস্য জানে तीन कथा तुम समय बितवा যেতিয়া আপুনি কথাৰ লগত সময়টো উলাই লয় मिटे मगन गाल लया ओने आम तुम ईश्वर गाल मारा कना এটা কথাটো ক'লো মই ঈশ্বৰ আপোনাৰ লগত কথাটো পাতি আছে तो सर आर्मिकन कथा तो हुई ना आत्मे जोमा आम तो जोंदा আৰু দ্বিতীয় কথাটো হয়তো হ'ল যে আত্মিকৰ যোনটো আহাৰ আপুনি খাই আছে আর নাতে ভিতরেন হড় তো দাড়ি কনা এইটো কাৰণে আপোনাৰ ভিতৰৰ মানুহটো বল পাই আছে আর উনি দাড়ি কান খাতির তে आम ठन मुश्किला बड़िया और समस्या तो पाई है जो कना এই ভিতৰৰ মানুহটো বল পোৱাৰ কাৰণে বাহিৰৰ যিবিলাক সমস্যা আছে যিবিলাক দুখ কষ্ট আছে সেইবোৰ আহিব দিব পৰা নাই এই মানুহটোৱে হালেলুয়া हालेलुया नवा कना बड़िया সেইটো হয় প্ৰিয় ईश्वर कथा दोन परखाव दाड़िया ঈশ্বৰৰ বাক্যটোক আমি টেষ্ট কৰিব পাৰো मां मी चंदो हम परखाव में একমাহ আপুনি টেষ্ট কৰি চাব পাৰে